আমি অসম বিধানসভাৰ যেটো টিম আজি বঙাইগাঁও ধুবুৰী কোকৰাঝাৰ চিৰাঙৰ বিভিন্ন ধৰণৰ মানে আঁচনিবিলাক চাবলৈ আহিছিল যেটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা মানে আপোনাৰ অনুমোদন পোৱা আৰু হিতৰ দ্বাৰা যিবোৰ কাৰ্যকৰী হৈ আছে সেই আঁচনিবোৰ আৰু আহি শেষ পৰ্যায় আমি আজি BRPLত আমাৰ নেশ্যনেল হাইৱে PWD আৰু কন্ট্ৰাক্টৰ বিলাকৰ লগত আমি গেলেপুলৈ যোৱা যেটো ৰাস্তা তাৰ পিছত আপোনাৰ বিছমৰীৰ পৰা উল্টা পানী হৈ সৰভাং ভূটানলৈ যোৱা ৰাস্তা আৰু আমাৰ চাপাগুৰিৰ পৰা মানে কয়লা ময়লা হৈ আমটেকালৈ যোৱা যেটো ৰাস্তা এই ৰাস্তাৰ আমি অলপ মানে কঠিনটো ললো আৰু তাতে অলৰেডি কামবিলাকটো চলি আছে আমাৰ 32 কোটি টকাৰ যেটো মানে কি কয় বিছমৰীৰ পৰা উল্টা পানী যেটো ৰাস্তা ভূটানলৈ যোৱা সৰভাং ৰাস্তা এটা অলৰেডি হৈ গ'ল টেন্ডাৰ সেন্ডাৰ হৈছে আৰু কম দিনৰ ভিতৰতে এই কাম আৰম্ভ হ'ব নতুন এটা টেকনলজিৰ দ্বাৰা এই কামটো কৰিব বিচাৰিছে তথাপিও 1.5 বছৰৰ ভিতৰত কমপ্লিট সম্পূৰ্ণ হ'ব বুলি কৈছে আৰু মটৰেবল অতি শীঘ্ৰে হৈ যাব আৰম্ভ হোৱাৰ পিছত ইয়াৰ পিছত আমাৰ যেটো গেলেমফুলৈ যোৱা ৰাস্তা মানে সামতাইবাৰীৰ পৰা ভূটানলৈ যোৱা ৰাস্তা অলৰেডি আমাৰ কিছু মেৰামতিটো চলি আছিল বাকি যি পৰচুন আছে আমাৰ মানে কিবাৰ পৰা কি শান্তিপুৰৰ পৰা আমাৰ দেউশ্ৰী আৰু দাঁতগাড়ী লৈকে এইখিনিৰ কাৰণে 15 কোটি টকা আৰু মানে হৈ গ'ল আৰু 15 কোটি টকা এতিয়া কামটো আৰম্ভ হ'ব অহা 2 মাহৰ ভিতৰত এতিয়া এই ৰাস্তাটো কমপ্লিট সম্পূৰ্ণ কৰিব আজি আমাক কথা দিলে মানে বিভাগে আমাৰ চিভ ইঞ্জিনিয়াৰো আহিছিল আৰু নেশ্যনেল হাইৱে অথৰিটিৰো মানে আছিল কন্ট্ৰাক্টৰো আছিল গতিকে 2 মাহৰ ভিতৰত গোটেই কাম সম্পূৰ্ণ হ'ব আজি MLA মানে যেটো টিম আছে আমাৰ বিধানসভাৰ টিম তাতে সেইখিনি প্ৰতিশ্ৰুতি দিব ইয়াৰ পিছত আমাৰ যেটোৰ পৰা আমগুৰি বা আমটেকা কয়লা ময়লা হৈ যেটো ৰাস্তা এই ৰাস্তা আমাৰ দুৰ্গতিত চলি আছে কিন্তু তাত কিছুমান মাটি বাৰীৰ ইস্যু আছিল এইটো সলভ হোৱা নাছিল কোনবা এলেকা যিবিলাক কম্পেনসেশন পাব লাগে এইটো সেটেল নোহোৱাৰ কাৰণে কিছুমান কামটো আগবাঢ়িব পৰা নাই তাৰ পিছত ইয়াৰ ভিতৰতে আমাৰ প্ৰায় আপোনাৰ 30 কিলোমিটাৰ ৰাস্তা কনক্ৰিট মানে পাক্কা ৰাস্তা কৰে পাক্কা ৰাস্তাখিনি মানে কৰিবলৈ যাওঁতে বহুখিনি মানে কিবাটো মেইনটেইন কৰিব লাগে নিয়মটো মানি চলিব লাগে এটোৰ কাৰণে এটো অলপ সময় ল'ব বাকি যিখিনি পৰচুন ব্লেক টপিংত হ'ব হেতু আমাক আজি মানে মাৰ্চ এপ্ৰিলৰ ভিতৰত মানে বাৰিষা হোৱাৰ আগতে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব বুলি আমাক আজি কথা দিছে আৰু আজি মণ্ডল আৰু আমাৰ চক্ৰ বিষয়া সব ইয়াত আহিছিল গতিকে মাটিৰ ভেজালটো তেওঁলোকে 1 মাহ 2 মাহৰ ভিতৰত গোটেই সম্পূৰ্ণ কৰি দিব বুলি কৈছে আৰু তেওঁলোকে BTC অথৰিটিলৈ পঠাইছে দুটামান প্ৰপোজালটো একেলগে হৈ অহা নাই গতিকে আমি আমাৰ আজি এছেম্বলি টিম ইয়াত আহি আমি যি আলোচনা পাইছো এইটো আমি BTC অথৰিটিক অনুৰোধ জনাম যিমান পাৰে সোনকালে অফিচিয়েল কামখিনি কৰিব লাগে এইখিনি মানে কাম গতিকে 3টা ৰাস্তাৰ মানে যিখিনি সুবিধা অসুবিধা আজি কথা পাতি বিভাগীয়ভাৱে সবকে দায়িত্ব দিয়া হৈ গ'ল সেইবোৰ যাতে মানে খেলাতিলি হৈ ফালে ৰাইজৰ মানে যি কাম আজি বজি আছে সেইটো যাতে বজি নাথাকে আৰু সময়মতে যাতে সম্পূৰ্ণ হয় গতিকে আশা ৰাখিছো কালি পৰখেৰ পৰা এইটো এক্সিকিউট হ'ব আপোনালোকে দৃষ্টি ৰাখিব গতিকে এটা বিধানসভাৰ টিম আহিছে সকলো বিধায়ক ইয়াত আছিল বিষয়াসকলো আছে আৰু আমাৰ গোটেই ইয়াৰ দায়িত্বত থকা কৰ্তৃপক্ষ বিভাগৰ মুৰব্বীবিলাকে আছিল গতিকে মই ভাবো এই আলোচনাত যিখিনি সিদ্ধান্ত হৈছে ইয়া গোটেইখিনি মানে কাৰ্যক্ষেত্ৰত ৰূপায়িত হ'ব